বলকচোন আজি আপোনালোকক লৈ যাওঁ NSG কেম্পত কামাণ্ডোসকলেনো কেনেকৈ দিৱালী উদযাপন কৰে তাকে অলপ দেখাই আহোঁগৈ। এয়া ময়ো ওলাই আহিলোঁ লেঙেৰাই মোৰ ভৰিৰ বিষ হৈ আছে যিহেতু মোৰ একেবাৰে যাব মন নাছিলে। মনটো আছিলে, মন নথকা নহয়, যাব মন আছিলে, কিন্তু ভৰি বিষৰ কাৰণে যাব মন যোৱা নাছিলে। তাৰপৰা মানুহজনে বোলে ব'লা একো নহয় যাওঁ, গৈ আহোঁ, আকৌনো ক'ত আহিব পাবা, আকৌ ক'ত দেখিব পাবা বুলি কোৱাৰ কাৰণে ওলালোঁ লেঙেৰাই। এইফালে গেটখনো ইমান ধুনীয়াকৈ সজাই থৈছে দেখিছে। আৰু আমি তাতে দুটামান ফটো মাৰিলোঁ, অলপ ভিডিঅ' কৰিলোঁ, কৰি পেলাই ভিতৰলৈ সোমাই আহিলোঁ। আনকালে কিন্তু বেলেগ বছৰত মানে যোৱা বছৰত তাৰ আগৰ কেইবছৰত গ্ৰাউণ্ডত পাতে, একদম খোলাকৈ মানে পাতে, ইমান ভাল লাগে। আৰু এইবাৰ কিন্তু বৰষুণ, যিহেতু বৰষুণৰ বতৰ, সেইকাৰণে গ্ৰাউণ্ডত পাতিব নোৱাৰিলে, ইয়াত গাড়ী ৰখা স্থানতে পাতিছে এইবাৰ। আৰু তথাপিতো বহুত ধুনীয়াকৈ পাতিছে। আৰু মোৰ পিছফালে হয়তো আপোনালোকে মন কৰিলে দেখিব, সেইফালে একেবাৰে ফটো মাৰিবলৈ ফ্ৰেমো ৰাখি থৈছে, ধুনীয়াকৈ বনাই ৰাখিছে। আৰু ল'ৰাসকলে ইমান ধুনীয়াকৈ মানে পাতিছে নহয়, ইমান নিয়াৰিকৈ পাতিছে, বৰ ভাল লাগিলে চাই পেলাই। বিভিন্ন ধৰণৰ খেল আয়োজন কৰিছে, মানে এয়া দেখিছে আমি আহিলোঁ প্ৰথম খেলিবৰ কাৰণে, গিলাচ খেল, মানে বলটো মাৰি পেলাই গিলাচ গোটেইকেইটা একদম পেলাই দিব লাগে। আৰু মানুহজনে মাৰিলে, ময়ো মাৰিলোঁ, মোৰ বেকা হাত ক'ত লাগিব, মানুহজনে মাৰিলে, মানুহজনে পালে। আৰু প্ৰাইজটো কি দিছে জানেনে? প্ৰাইজটো পাইছে বিয়েৰ বটল। গিলাচখিনি যিহেতু তেখেতে পেলাই দিলে, আৰু বিয়েৰ বটল এটা পালে। আৰু এইফালে মই মাৰিলোঁ, মোৰ এটা বল লাগিলে বাৰু, কিন্তু বাকী বলকেইটা নালাগিলে দেই, যিহেতু হাত বেকা মানুহ, ক'তনো লাগিব আমাৰ। তাৰ পৰা আহিলোঁ বেলেগ এখন খেল চাবলৈ, আৰু এখন খেল আমি নেখেলিলোঁ। ইয়াত দেখিছেনে বিয়েৰ বটল এক লাইনকৈ পাতি ৰখিছে দেই, ইয়াত সকলো ল'ৰাবিলাকে কৰিছে। আৰু বিয়েৰৰ মানে এই বৰশীটো নিচিনাকৈ দিছে, বৰশীটোত মানে গোলকৈ ৰিং এটা লগাই দিছে, সেই ৰিংটো এই মানে বিয়েৰ বটলৰ মুখখনত মানে এনেকৈ ভৰাই দিব লাগে। আৰু এইটো নেখেলিলোঁ। তাৰ পৰা আহিলোঁ আমি ৰিং খেল চাবলৈ, ৰিং খেল খেলিলোঁ, কিন্তু আমাৰ যিহেতু কপাল বেয়া, নেপালোঁ। আৰু এইফালে দেখিছেনে তাচপাত খেলি আছে ল'ৰাসকল, আৰু ইয়াত ঢাইচ খেলি আছে। আৰু মানে ইয়াত মানে ল'ৰাখিনি মানে জুম পাতি আছে, কোনে পায় আৰু আজি নহয়নে, পূৰা খোলা মানে কোনে কিমান খেলত খেলি থাক, পূৰা খেলিছে। আৰু চবেই আজি ফূৰ্তি কৰিছে, চবেই আনন্দ কৰিছে। আৰু এইফালে কিছুমান ল'ৰাই ডান্সো কৰিছিলে, গানো গাইছিলে, মই সেইখিনি ৰেকৰ্ডিং কৰিব নোৱাৰিলোঁ, অলপ ডান্স কৰিলে, ডান্স চালোঁ। তাৰ পৰা ওলাই আহিলোঁ আৰু অলপমান চাই মেলি, যিহেতু কি কৰিছে সেয়াও চাব লাগিব ন। খোৱা বস্তু, বিভিন্ন ধৰণৰ খোৱা বস্তু ৰাখিছে, মানে কি মানে সম্পূৰ্ণ মানে এখন মেলাগতে পাতে দেই, একদম খোৱা বস্তু, বিভিন্ন ধৰণৰ খোৱা বস্তু ৰাখিব, কোনে কি খায়, ম'ম' খায়, চিকেন খায়, মানে চিকেন চাওমিন, মানে চব, মানে ফাষ্টফুডৰ বস্তুৰ পৰা আদি কৰি চব ৰাখে। আৰু আমিও খাই ল'লোঁ। তাৰ পৰা লাষ্টত আহিলোঁ, এয়া দেখিছেনে টিকেট, লটাৰী খেল খেলাইছিলে নহয়, লটাৰী খেলৰ আমিও টিকেট লৈছিলোঁ। 50টাকৈ প্ৰাইজ আছিলে, 50টা প্ৰাইজৰ ভিতৰত এটাতো আমাৰ ফুটিব লাগে ন, আমাৰ যে ইমান কপাল বেয়া, এটাও নুফুটিলে, গম পায়নে। আৰু তাৰ পাছত আৰু যেতিয়া প্ৰাইজ চাইজ বিতৰণি কৰি শেষ হ'ল, পিছত সৰু ল'ৰা ছোৱালীবিলাকক কিহে পায়, পূৰা সিহঁতে নাচিবলৈ লাগি গৈছে। আৰু এনেকৈ আমি ইয়াত মানে ল'ৰাবিলাকে উদযাপন কৰে দেই।